নমস্কাৰ বন্ধুসকল। অসম টেট হ'ব বুলি ওলাই আছে, কিন্তু অসম টেট নোহোৱাৰ 99% চান্স আছে অসম টেট যে নহয়। কাৰণ ইমান গাল কেণ্ডিডেট আছে আৰু ইয়াৰ পাছত যে অসম টেট হ'ব আৰু অসম চৰকাৰে যে ইমানখিনি কেণ্ডিডেট লৈ পেলাই আৰু এটা মোৰ কাৰণে সৃষ্টি কৰিব, এইটো যে ভুলতো সৃষ্টি নকৰে। এই ক্ষেত্ৰত কিন্তু অহা ডিচেম্বৰত TET দিব ওলাইছে, TET হ'ব ওলাইছে। এইবাৰ অনলাইন TET হ'ব আৰু ইয়াৰ কাৰণে ফিজ ষ্ট্ৰাকচাৰ ইতিমধ্যে ঘোষণা কৰিছে, অক্টোবৰতে অনলাইন হ'ব। আৰু এই TET দি পেলাই অসমৰ কেণ্ডিডেটৰ লাভ হ'বনে নহ'ব এইটো চাই ল'ব দেই। ইমানখিনি টকা খৰচ কৰি ইমান দূৰত চেণ্টাৰ দি পেলাই, কিন্তু অসমতো TETৰ নামগুণ নোহোৱাই কৰি পেলালে। গতিকে TET দিব যাওঁতে ভাবি চাব যে লাভ হ'ব নে নহয়। আৰ্মি পাব্লিক স্কুলৰ ৰিক্ৰুটমেণ্ট হৈ আছে, মই ভিডিঅ' বনাই দিছোঁ, যাতে আৰ্মি পাব্লিক স্কুলত এপ্লাই কৰি লওক দেই আপোনালোকে। এটা কথা হ'ল, এতিয়া TETৰ চাৰ্টিফিকেটখিনি যদি আপোনালোকৰ আগৰ চাৰ্টিফিকেট পাবলৈ আছিলে সেইখিনি ওলাই ৰাখি থওক। কামত আহে নাহে পিছৰ কথা, আৰু ওলাই ৰাখি দিয়ক। আশা কৰিছোঁ অসমত TETে চান্স পাব। এই টেটৰটো দিন আহিয়ে আছে, ৰিক্ৰুটমেণ্ট হৈছে। এই টেট আৰু TET দুটাই মিলি পেলাই চান্স পাব। খালি কাজিয়া কৰি থাকিব নালাগে আৰু দেই। আৰু ইয়াকে কৈছোঁ, ভালকৈ পঢ়ক, বিভিন্ন চাকৰি ওলাবলৈ আশা কৰিছোঁ।